নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মাই চেনেল। আজি আমি বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটোৰ অনুশীলনী 6C বিষয়ে আমি আলোচনা কৰিম। আমি 6C কুৱেশ্যন নম্বৰ 5টো চাম। কুৱেশ্যন নম্বৰ 5টো চোৱা দিয়া আছে, কি সৰু সংখ্যা বিয়োগ কৰিলে তাৰ সংখ্যাটোৰ প্ৰশ্ন 5 কি সৰু সংখ্যা বিয়োগ কৰিলে তলৰ সংখ্যাটোৰ ওচৰৰ বৰ্গ সংখ্যা পোৱা যাব। ইয়াত তোমাক দিয়া আছে কি সৰু সংখ্যা বিয়োগ কৰিলে তলৰ সংখ্যাটোৰ ওচৰৰ বৰ্গ সংখ্যা পোৱা যাব, বৰ্গমূল উলিওৱা। 1 নম্বৰটো চোৱা কি দিয়া আছে 8 to 5, মানে কি সৰু সংখ্যা বিয়োগ কৰিলে, ধৰা আমি দেখিছো চোৱা 1 নম্বৰ সলিউশনটো কৰো। চোৱা 1 নম্বৰটো যেতিয়া আমি সমাধান কৰিম, আমি কি জানো 825 টো এটা বৰ্গ সংখ্যা নহয়। সো তোমাক প্ৰশ্নটো দিয়া আছে কি সৰু সংখ্যা বিয়োগ কৰিলে তলৰ সংখ্যাটো, অৰ্থাৎ ইয়াৰ পৰা আমি 825 ৰ পৰা কি এনেকুৱা এটা সৰু সংখ্যা বিয়োগ কৰিব পাৰো যেটো বিয়োগ কৰিলে এই সংখ্যাটো এটা বৰ্গ সংখ্যালৈ ৰূপান্তৰিত হ'ব। সো ফাৰ্স্ট অফ অল কাম কি আমি 825 ৰ আমি মৌলিক উৎপাদক কেইটা উলিয়াই লওঁ। কি হ'ব চোৱা 825, ইয়াত চোৱা এককৰ ঘৰত কি আছে 5 আছে, গতিকে 5ৰে যাব। আমি আগতে কৈছো এই 5ৰে কেতিয়া যায়, এটা সংখ্যাৰ এককৰ স্থানত যেতিয়া 0 আৰু 5 থাকে। সো 5 গুণে 5 3 32, 5 6 গুণে 30, 2 25, 5 5 গুণে কিমান 25 হল। সো 5 3 গুণে 15, 15, 5 3 গুণে 15, 3 ৰে যাব 3 11 গুণ 33। আমি এতিয়া কি পালো চোৱা, এটাকে 825 আমি ইকুৱেল কি পালো 5 into 5 3 into 11। So 5 into 5 into 3 into 11। তুমি চোৱা মই দেখুৱাই দিছো এইটো তোমাৰ বৰ্গ সংখ্যা হৈ জানো। সো তুমি গম পালা 5 দুটাৰ পৰা এটা আহিব, কিন্তু এটাহে আছে। গতিকে চোৱা তুমি এইটো বৰ্গ সংখ্যা কি হয় নেকি? নহয়, গতিকে এইটো বৰ্গ সংখ্যা নহয় হ'ব। গতিকে আমাক সুধিছে কি যে এই সংখ্যাটোৰ পৰা কি এনেকুৱা সৰু সংখ্যা বিয়োগ কৰিলে আমি বৰ্গ সংখ্যা পাম। সো আমি কি কৰিম চোৱা, এতিয়া এই 825 যে আছে এইটো তুমি হেৰি লৈ লোৱা, হৰণ পদ্ধতিৰে বৰ্গমূল কেনেকুৱা উলিয়ায়, হৰণ পদ্ধতিৰে উলিয়াও। সো নিয়মটো কি আছিলে, দুটা সদায় সোঁফালৰ পৰা এনেকে প্ৰথম দুটা দিবা, নেক্সট আকৌ কি কৰিবা এটা ল'বা, মানে দুটাকে যাবা, দুটা যোৱাৰ পিছত 25 কেৱল 8হে আছে গতিকে এটা হ'ব। নেক্সট নিয়মটো কি আছিলে, ইয়াত এনেকুৱা এটা, ইয়াত যি সংখ্যা পাতিবা এই 8ক এনেকুৱা সংখ্যাৰে হৰণ কৰা, ইয়াত যি পাতিবা ইয়াতো একে পাতিব লাগিব। সো চোৱা 2 গুণে 4, 3 3 গুণ 9, 3বাৰ দিলে কি হৈ যায় 9 হ'ব, দুবাৰ দিয়া 2 দুগুণে কিমান আহিব 4। সো 8ৰ পৰা 4 গ'লে কিমান আহিব 4, 2 25 টো একেলগে নমাই দিবা, এটা একেলগে আছে কাৰণে একেলগে নমাই দিলা হল। এতিয়া চোৱা তোমাৰ এইটো ভাগফল 2 পালা, ইয়াৰ দুগুণ লোৱা, 2 দুগুণে কিমান আহিব তোমাৰ 4। এতিয়া এইখিনিতে এনেকুৱা এটা সংখ্যা বহোৱা, ইয়াত যি বহাবা সেই ইয়াতো একে বহাব লাগিব। তুমি চোৱা লাষ্টৰ পৰা যদি মই 45 বুলি ভাবো 5ৰে দি চাও কি হ'ব, 5 5 গুণ 5 5 2, 5 4 গুণ 22, 225 বেছি যাব ধৰা। 8 বাৰ দি চোৱা, 8 গুণ 64, 4 থাকিল 6, 8 4 গুণ 32, 32 384 হয়। 9 বাৰ দি চোৱা, 9 9 গুণে 81, 1 থাকিল 8, 9 4 গুণ 36, 36 আছে কিমান 36 8 6 4 40 45 451 হয়।
যেতিয়া তুমি 9 দিছা 9 9 গুণ 1 থাকিলা 9 4 গুণ 36 36 8 কিমান 36 8 কিমান 44 441 পালা তথাপি ইয়াতকেতো বেছি হৈ গ'ল নহ'ব সো কিবা দিব লাগিব আনবাৰে দিব লাগিব ইয়াত 8 দিয়া ইয়াতো 8 দিয়া 8 8 গুণ 64 4 থাকিল 6 8 4 গুণ 32 32 6 কিমান 38 5 পৰা 4 গ'লে 1 হয় 11 কৰিলা 12 পাৰ কৰিব লাগিব 4 41 হল ইয়াত চ তুমি 28 পাইছা কিন্তু ইয়াত চ 41 টো কি হৈ আছে বেছি হৈ আছে হয় ইয়াত 41 টো কি হৈ আছে বেছি হৈ আছে আমাক খুদিছিলে কি এই 825 ৰ পৰা কি বিয়োগ কৰিলে এই সংখ্যাটো এটা বৰ্গ সংখ্যা হ'ব যেহেতু 41 টো কি হৈ আছে বেছি হৈ আছে গতিকে আমি কি কৰিম 41 টো বিয়োগ কৰিব লাগিব সো চোৱা (825) মাইনাস কৰা কিমান আহিব 41 ইকুৱেল তুমি চোন কিমান পাবা 5 ৰ পৰা 1 গলে 4 5 ৰ পৰা 1 গলে কিমান থাকিব 4 12 ৰ পৰা 4 গলে কিমান থাকিব 8 আৰু কিমান থাকিব 5 ৰ পৰা 1 গলে 4 2 পৰা 4 নাযায় 12 পৰা 8 গলে 12 পৰা 4 গলে 8 7 ৰ 7 আহিব 784 তুমি কিমান পালা এতিয়া ये তুমি 784 পালা আমি কি পালো 825 যেতিয়া আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াইছো আমাৰ 28 পাও কিন্তু 41 টো বেছি হয় যেহেতু আমাক খুদিছে কি সৰু সংখ্যা বিয়োগ কৰিলে তলৰ সংখ্যাটোৰ ওচৰৰ বৰ্গ সংখ্যা পোৱা যাব অৰ্থাৎ যেটো বেছি হয় আমি হেতু মাইনাস কৰি দিম গতিকে 824 পৰা তুমি 41 টো মাইনাস কৰিলা পালা কি 784 এতিয়া সো এই 784 টো বৰ্গ হ'বনে নাই নিশ্চয় হ'ব কাৰণ কিয় তুমি ইয়াৰ পৰা 41 বেছি হোৱাটো মাইনাসে কৰিলা আৰু 784 বৰ্গমূলটো 28 হ'ব কিয় কোৱাচোন তুমি 825 আছিলে 825 থাকোতে তুমি কি কৰিলা বৰ্গ যেতিয়া তুমি হৰণ পদ্ধতিৰে বৰ্গমূলটো উলিয়াইছা ৰৈ গল কিমান 41 গতিকে তুমি কি কৰিবা এতিয়া 41 টো মাইনাস কৰিলা মাইনাস কৰাৰ পিছত কি পালা 784 পালা গতিকে 784 যেহেতু পাইছা গতিকে বৰ্গমূল 28 হ'ব তুমি লাগে কৰিছোৱা 28 হয় নে নহয় 28 into 28 কিমান হ'ব 8 গুণ 64 4 থাকিল 6 8 গুণ 16 16 6 কিমান 8 গুণ 64 4 থাকিল 6 8 গুণ 16 16 6 16 6 22 কিমান 16 6 থাকিল 1 গুণ 6 5 প্রথম 28 টো কৰিছোৱা 28 into 28 64 4 থাকিল 6 8 গুণ 16 16 6 বাইরে গুণ 16 6 থাকিল 1 গুণ 4 5 সো 4 6 2 5 2 784 পালো নিশ্চয় পালো গতিকে সো তুমি কি লিখিব লাগিব এটা 784 পালো আকৌ লিখি দিয়া root over 784 equal to তুমি 20 কিমান পালা 8 পালা গতিকে এই 825 যে আছে সেই কাৰণে 825 ৰ পৰা তুমি কি বিয়োগ কৰিব লাগিব 41 টো যেহেতু ৰৈ গল ভাগকে হল এখানে 41 টো বিয়োগ কৰিলে আমি কি পাম ওচৰৰ বৰ্গ সংখ্যাটো পাম সো এটাকে কি লিখিব লাগিব যে 825 ৰ পৰা কি আছিল লিখিব লাগিব 41 সো কি বিয়োগ কৰিলে বুলি খুদিছে সো কি আহিব 41 বিয়োগ কৰিলে ওচৰৰ বৰ্গ সংখ্যা পোৱা যাব ওচৰৰ এটা বৰ্গ সংখ্যা পোৱা যাব হল আকৌ খুদিছে বৰ্গমূলটো উলিওৱা তুমি বৰ্গমূলটো কি পালা 28 পালা হয় গতিকে এটাকে বৰ্গমূলটো কিমান আহিব তোমাৰ 28 এখিনি তুমি কাষৰ ফালে কৰিব লাগিব এটাকে 7 বৰ্গমূল 28 পালা এটো লিখিছা অলৰেডি আগত বুজি পালা এইটোৱে নিয়ম ঠিক তেনেকৈ সব বাকি 2 নম্বৰটো কৰি দিও বাকি তোমালোকে সেইখিনি ঘৰত কৰিবা প্ৰেক্টিস কৰিবা